हेलो तই উঠাই নাই বিছনাতে আছো মানে আজি এক্সাম তই গম নাপাও কেটা পাস এক্সাম 9:30 পৰা 9টা বাজিলে শুন ওই কি হলো পাস কৰি নাই তাকে ভাবি আছো কৰিবি মই যিমানখিনি কৰিছো তোক চব দিছো আৰু মোৰ বেক লাগে ঘৰত কম নিদিও সেই কাৰণে কৈছিলো ভালকে প এক্সাম আছে অলপ চিন্তা কৰিবি লগৰবোৰৰ লগত আড্ডা মাৰি থাকিলে তো এ হ'ব তই থাকোতে মোৰ কি চিন্তা আচ্ছা মই নাথাকিলে মই যদি ক'বাত গুছি যাও তোক মই যাব দিলেহে আচ্ছা তোক মই সদায় এনেকৈ ধৰে দুচকুতে প্ৰণয়ৰে ধেমালি হৃদয়তে খৰা পাতৰ চুপনি দুচকুতে প্ৰণয়ৰে ধেমালি হৃদয়তে খৰা পাতৰ চুপনি হাই হাই ঢাকি থলে নজনাকে তুমিও নেদেখাকে বুকুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি থাকা বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি আছা বুকুতে উফ ইমান দেৰি ক'ত আছিলি হাততেতো কি চাও পিছত দেখুৱাম কচোন কি কথা আছে 5 মিনিট মান ৰ ও আহিলা হা বাৰু আহিলো দিয়া দেৰি হ'ল নেকি ন অলপটো হৈছে আচ্ছা এতিয়া মই স্নেগি কৰি দিও এয়া মোৰ বেষ্ট ফ্ৰেণ্ড ৰাহুল আৰু এয়া মোৰ বয়ফ্ৰেণ্ড প্ৰাঞ্জল হাই ৰাহুল তোমাৰ কথা কৈ থাকে মোক চিন্তা কৈয়ে থাকে বাৰু জানো মই বাকী ৰাহুল তোমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নাই বাৰু এডালৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই চিংগল মৰি আছে ঐ মোৰ কাম এটা আছে মই যাওঁ ক'ত যাও বহ অলপ যোৱাই নে বহা অকণমান টাইম ভাল লাগিল লগ পাই মই যাম বাই তুমি অলপ বহা মই অকণ আগৰ পৰা শুনচোন তোৰ সঁচাই কাম আছে নে প্ৰাঞ্জলৰ কথা আজি কোৱাৰ কাৰণে বেয়া পায় বেয়া লাগিল অকণ আগতো কৰিব পাৰিলি হয় ঐ কি হ'ল মানে তোৰ ফোনো ৰিচিভ কৰা নাই কি হ'বনো একো হোৱা নাই মই তোক ভালদৰে জানো মোৰ আগত মিছা কথা নকবি এইবোৰ বাদ দে ৰিলেশ্যনশ্বিপ কেনেকুৱা চলি আছে ৰিলেশ্যনশ্বিপ থাকিলেহে ব্ৰেকআপ ব্ৰেকআপ হ'ল কিয়
জানো তো আই লাভ ইউ এজ এ ফ্ৰেণ্ড ন নহয়ও এবাৰ কিবা বেলেগ তুমি চব কেতিয়া গৈ নাযাওঁ নাযাওঁ হাই হাই ঢাকি থলো নজনাকে তুমিও নেদেখাকে বুকুখনে কঁপি উঠে আবেগতে আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি থাকা বুকুতে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি আছা বুকুতে ha ha